সন্মানীয় আজি আমাৰ আগত বহি থকা আইসকল আৰু বৌজীসকল আৰু ভকতসকল সকলোকে মই প্ৰথমতে নমস্কাৰ জনাইছোঁ। আজি 10 দিনৰ আগৰ পৰা আমাৰ জালুকবাৰী ইটাপাৰা আৰু খালিপুখুৰী গাঁৱত এই 7 গৰাকীকে আই মাতিয়ে দেখা দিছে আৰু তেওঁলোকে নিজ ভাৱেৰে মানে প্ৰকাশ কৰিছে যে এই 3খন গাঁৱত যিখিনি অন্যায় অনীতি হৈ আছে সেই সকলোখিনি কথা তেওঁলোকে অৱগত কৰিছে আৰু আজি ভকতসকলৰ আগতো এইখিনি কথা অৱগত কৰিছে আৰু আমি এতিয়া এটাই সিদ্ধান্ত লৈছোঁ আমি এই কথাখিনি তেখেতসকলে যিখিনি কৈছে সকলোখিনি আমি শ্বেয়াৰ কৰোঁ আৰু আমাৰ ওপৰলৈকে যাওক গোসাঁই দেউতায়ো পাওক আৰু সকলোখিনি মানি চলক আৰু আজি ইয়াতে বহি যিখিনি তেখেতসকলৰ মুখেৰে আমি কথা শুনিলোঁ আজি অলপ দিনৰ পৰা হয় গাঁৱত এইখিনি ঘটি আছে কিছুমান ঘটনা আৰু পুৰুষসকলো যিখিনি অহা নাই ইয়াত অহা হৌজীসকলে আজিয়ে গৈ ঘৰত কথাখিনি অৱগত কৰক আৰু আমি ভাবোঁ যে আজিৰ পৰাই আমাৰ সমাজকেইখন নিকা হওক সুন্দৰ হওক আৰু আমাৰ সকলোৰে পৰিয়ালবিলাক সুন্দৰভাৱে মানে চলি যাওক। আমি তেখেতসকলৰ কথাখিনি মানি আজিয়ে আমি সকলোৱে কওঁ আৰু আমি 7 গৰাকী আইক আমি চিনাকি কৰি দিছোঁ। এগৰাকী একেবাৰে ডাঙৰ আই ৰাংঢালী আই আৰু 2 নম্বৰ গৰাকী এগৰাকী 2 নম্বৰ এগৰাকী 3 নম্বৰ আৰু 4 নম্বৰ গৰাকী এয়া 5 নম্বৰ সৰু ভনী আৰু 6 নম্বৰ আৰু 7 নম্বৰ এগৰাকী 7 গৰাকী আয়ে আমাৰ 3খন গাঁৱলৈ আহি যিখিনি কথা অৱগত কৰিছে আমি আজি এই সমাজতে আমি নিজে মানে স্বীকাৰ কৰোঁ যে আমি এইখিনি হৈ আছে আজিৰ পৰা আমি ভাল পথলৈ আমি আহিম। নিজৰ খেল নিজে পৰিচালনা কৰিব নহয় আৰু যেনেকৈ কৈছোঁ তেনেকৈ নিজে মানি যাব আৰু যেতিয়া গুৰু আহিব তেতিয়া আমি আকৌ গুৰু এইখিনি যিখিনি আপোনালোকক উপদেশ দিলোঁ ভালকৈ ৰাখি থ'ব আপোনালোকে লিখি থ'ব এইখিনি যিখিনি আপোনালোকক উপদেশ দিলোঁ যিখিনি উপদেশ দিলোঁ মনাহন ভালকৈ শুনিবা তোমাক কথাখিনি কৈ আছোঁ এই কথাখিনি যেতিয়া মই ইয়াত যিখিনি আমি আপোনালোকৰ হৌজী ভকতক আলোচনা কৰি কথাখিনি ক'লোঁ এই কথাখিনি যেতিয়া নামঘৰত গুৰু আই আহিব তেতিয়া আকৌ মই আহি বাই ভনী আহি হয়তো ময়ো আহিব পাৰোঁ তেওঁলোকেও আহিব পাৰে আহি তেওঁ গোটেই ডিচিশ্যনখিনি লৈ সুধিম যদি কিবা ভুল হৈছে তেওঁ আমাক ক'ব আৰু যদি ভুল না হয় তেওঁ আমাৰ এটাই আশীৰ্বাদ দিব ছাপোৰ্ট বহুত সুন্দৰ ব্যৱহাৰ কৰে আমি এনেই অহা নাই আমাক পঠাই দিছোঁ আৰু গাঁওবুঢ়ালৈ ফোন কৰিব গাঁওবুঢ়াই ফোন কৰিব লাগিব বাধ্যমূলক নিজে ফোন কৰিব লাগিব বাধ্যমূলক গাঁওবুঢ়াই আপোনালোকে কি কয় এইটো কথা মনত ৰাখিব কিন্তু ভালকৈ মনত ৰাখিব তেতিয়া আপোনালোকে সমাজৰ ভকতসকলে খাই ল'ব তেতিয়া ভকতসকলে খাই লোৱাৰ পিছত ৰান্ধনীসকলে মানে একবাৰ খাই লোৱাৰ পিছত ৰান্ধনীসকলে এইটো লৈ যোৱা তুমি ল'ব পাৰিবা তেনেকৈ কৰি তেওঁ এৰি দিয়ে তেওঁলোকে সেইটো কোনো ভুল যেতিয়া সকলো শৰণীয়া ভকতে খাই বৈ হ'ব তেতিয়া ৰান্ধনীসকলে শালখন এৰিব লাগে তাৰ আগতে তেওঁলোকে ইজন আহিব মই যেনেকৈ মই চুব পাৰিম নে পাৰিব লৈ যোৱা যেনেকৈ মই চুব পাৰিম নে পাৰিব লৈ যোৱা লং পেণ্ট পিন্ধা শৰণীয়া আখৰণীয়া তেওঁহঁতে মই হয়নে আপুনি গতিকে এইটো অন্যায় আজি খন নোলোৱা মানুহ এজনী এওঁ খন নানো মই এওঁটো আনি নিজৰ ফালৰ পৰা আনি বিলাই দিওঁ সেইটো খাই দিওঁ সেইটো পাপ কোনে লৈছে এইখিনি পাপ আজি আমি লৈছোঁ এইখিনি পাপ আজি আমি লৈছোঁ যি খাইছে তেওঁ লৈছে আজি আমি লৈছোঁ কাৰণে আজি আমি আহিবলৈ বাধ্য হৈছোঁ
আমি আহিছোঁ আপোনালোকে ভুল নুবুজিব আমি কিয় আহিছোঁ আমি আপোনালোকৰ ইটাৰ পৰা এক নম্বৰত ইটাৰ পৰা হাঁচ মাৰি আছে কিন্তু ইটাৰ পৰা হাঁচ মাৰিছে এটা কাৰণে হাঁচ মাৰিছে আমি এটা ফোন কৰা নাই এটা খবৰ দিয়া নাই তেওঁলোকে এটা খবৰ নিদিয়াৰ লগত আমি পোৱাৰ লগে লগে সকলো গাঁওবুঢ়া হেৰি উপস্থিত কিন্তু জালুকবাৰী গাঁও একজন ভকত কালি দেখা নাপাওঁ আজি মই নিমন্ত্ৰণ কৰি আনিছোঁ তেওঁ আহিছে কেলৈ তেওঁ বোৱাৰীয়েকৰ কি হ'ল বোৱাৰীক বেহুচ হৈ গ'ল সেইকাৰণে তেওঁ আহিছে বেলেগ ক্ষেত্ৰত তেওঁ অহা নাই তেওঁ বোৱাৰীয়েকৰ কাৰণেহে আহিছে এনেই তেওঁ নাহিব দেখাই গৈছে মালাখন তুমি কোৱা নামত ভুল আছে নাই তুমি ভুল কুটিবিলাকহে দেখুৱাই দিছা দেখুৱাই দিছে আপোনালোকে আৰু মানি ল'ব পৰা নোৱাৰাটো এতিয়া আমাৰহে কথা হজিসকলৰ নাম আদায় নহয় আমি তেতিয়ালৈকে আমি ঘূৰিয়ে থাকিম শৃংখলা নোহোৱালৈকে আমি ইয়াত ঘূৰি থাকিম কিন্তু আমি যে আহিছোঁ কোনো যাতে আপত্তি নাপায় কোনো যাতে আৰু যদি কাৰোবাৰ কিবা হয় আপোনালোকে মোলৈ ফোন কৰিব লাগিব মোক সুধিব লাগিব এই সাঁতুৰিয়াল কালি কৰিলে কি কাহিনীটো সাঁতুৰিয়াল কালি সাঁতুৰিয়ালে কৈ দিয়ক আৰু কমলা বাইদেউ কি আছিলে কৈ দিয়ক কালি ৰঞ্জিতেও কি আছিলে কৈ দিয়ক সাঁতুৰিয়াল মই কি কৰিলোঁ কৈ দিয়ক তাত বহি থাকোঁতে আমি আইসকলৰ কথাই আমাৰ অন্তৰৰ পৰা যোৱা নাই আমি যেতিয়াই বহোঁ সেয়াই তেওঁলোকেও হাঁহি আছে কৈ আছে তাৰপিছত এওঁ ফোন কৰিলে পিছফালতে কৰিবলৈ এওঁ কৰিলে তোমালৈ ফোন কৰোঁতে তেতিয়া আমাক পঠিয়াইছিলে নহয় মানে কালি অকণমান ভিডিঅ' কৰিবলৈ কৈছিলে নেকি ভিডিঅ'খিনি পঠাই দিবলৈ কৈছিলে ফেচবুকত মানে যাৰ যাৰ হেৰি আছে একাউণ্ট আছে তাৰপৰা পঠাবলৈ কোৱাৰ পিছত মানে ভাবি আছে তেওঁলোকে অকণমান পঠাম বুলি কিন্তু দেৰি হৈছে দেৰি হোৱাৰ কাৰণে তেওঁ থাকিব পৰা নাই থাকিব নোৱাৰি মোলৈ ফোন কৰিছোঁ কওকচোন এয়া পঠিয়াই দিয়া মই থাকিব পৰা নাই আপুনি কওকচোন বুলি কৈছে তাৰপৰা মই এতিয়া কি কৰিম কি নকৰিম বুলি কৈ ফটোটো বিচাৰিলোঁ গৈ কপিহঁতৰ ঘৰলৈ গ'লোঁ তাত আছিলে তেতিয়া তাতে আকৌ এই আমাৰ আছে আই এগৰাকী তাতে সেইখিনি কথা শুনি পঠিয়াই থাকোঁতে তেওঁ আৰু হেৰি হৈ গ'ল তেওঁ মানে একদম কঁপনি উঠি থাকিব পৰা নাই তাৰপৰা তেতিয়া আকৌ ফোন কৰিয়ে আছে তেওঁ ডাঙৰ গৰাকী কথা পাতিয়ে আছে তাৰপৰা কৈছে লৈ যাম আমি নিজলৈকে আহিব নিদিব কালি মই মাতিব আহিব নিদিব নাহে নাহে কালি মই মাৰি থওঁ কিয় নাহিলে কামাচোন তোমালোকে কান্দি দিয়া কাৰো প্ৰতি যাতে বেয়া ভাৱবিলাক মনলৈ নানি নিজৰ একতা হৈ গাঁওখন সকলোৱে যাতে আৰু নিজৰ বুলি ধৰি যেনেকৈ এটা সন্তান মাকৰ যেনেকৈ মৰমৰ ঠিক তেনেকৈ মা দেউতা ককাই ভাই সকলোখিনি নিজৰে বুলি ধৰি আপোনালোকে যাতে আৰু গাঁওখন ধৰণি ধৰি ৰাখিব ভাল তোমালোক উঠিব পাৰে